হেল্ল' বন্ধু বান্ধৱীসকল, গুড ইভিনিং সকলোকে। আজি কাতি বিহু আৰু লগতে ধনতেৰছো পৰিছে, গতিকে বহুত ভাল লাগিছে। একেলগে পৰিছে এটা দিনতে দুইটা, সেয়েহে বহুত ভাল লাগিছে। আৰু তাৰ কাৰণে আমি এতিয়া যা যোগাৰ কৰিছোঁ। যিহেতু আমি তুলসীৰ তলত এয়া চাকি বন্তি দিলোঁৱেই। আহকচোন দেখুৱাওঁ। এইফালে দেখিছেনে বাৰু, চাকি বন্তি আৰু শৰাই আগবঢ়াইছোঁ। আৰু ওচৰত দেখাই আছোঁ, ৰ'ব মই কিবা এটা বনাইছোঁ। এইয়া ছাইডত অকণমানকৈ সৰুকৈ এনেকৈ বনালে বহুত ভাল লাগে তুলসীৰ ছাইডত। গতিকে কেনেকুৱা লাগিছে জনাব। এতিয়া আমি সেৱা প্ৰাৰ্থনাও কৰিলোঁ। এতিয়া ল'ৰা ছোৱালীৰ কাৰণে ৰখি আছোঁ। সিহঁতে মানে গোটেই গাঁৱৰ সকলো ঘৰতে গৈছে আৰু এতিয়া অপেক্ষা কৰি আছোঁ সিহঁতলৈ। সিহঁতে আহিব, আমি সেৱা প্ৰাৰ্থনা কৰিম, সিহঁতে আশীৰ্বাদ দিব। গতিকে তাৰ কাৰণে ৰখি আছোঁ, মায়ে মই সকলো এয়া অপেক্ষা কৰি আছোঁ সিহঁতলৈ, সিহঁতে কেতিয়া আহিব। যিহেতু গাঁওখন ডাঙৰ হয় আৰু সকলো ঘৰতে গৈছে, গতিকে লগ পাই আছোঁ। এই আমাৰ ঘৰত আহিছে এতিয়া ল'ৰাবিলাক। এইয়া আশীৰ্বাদ দিব এতিয়া। সিহঁতৰ কাৰণে উৎপাতকৈ ভাঙিব লগা হৈছে আৰু এয়া থিয়হি গোটেই প্ৰসাদ বিলাই আছোঁ আমি। ইমান মানে চবৰে ঘৰতে মাতিছে, গতিকে একদম দৌৰা দৌৰি লাগিছে। সকলোৱে গ'লেই, ৰখিবলৈ ধৈৰ্য নাই। এয়া আমি এতিয়া ভাঙিলোঁ আৰু আজিলৈ বিহু শেষ আৰু ন খুৰী। সকলোকে বিদায় দি আমি গোটেইকেইটাই একেলগে হেপী কাতি বিহু আৰু লগতে কি হেপী ধনতেৰছ। সকলোকে শুভেচ্ছা জনালোঁ। আজিলৈ আহিছোঁ, বাই বাই। বাই বাই দিছোঁ চবেই।